নমস্কাৰ সকলোকে। আজি মই আৰু মা আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ উপলক্ষে অলেখ শুভকামনা যাচিলোঁ। আজি মই স্বাধীনতা দিৱসৰ ওপৰত এটা স্পিচ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। জয় হিন্দ। আজি 15 আগষ্ট দিনটো আমাৰ সমগ্ৰ দেশবাসীৰ বাবে পবিত্ৰ দিন। কাৰণ আজিৰ দিনটোতে আমাৰ দেশে ইংৰাজৰ হাতৰ পৰা স্বাধীনতা লাভ কৰিছিল। তেওঁলোকে আমাৰ দেশখনক প্ৰায় 200 বছৰ কাল নিজৰ অধীন কৰি ৰাখিছিল। গোটেই ভাৰতবৰ্ষতে শাসন কাৰ্য চলাই গৈছিল আৰু শাসনৰ নামত আমাৰ দেশৰ নাগৰিকক দমন কৰি ৰাখিছিল। অৱশেষত মহাত্মা গান্ধী নেতৃত্বলৈ আমাৰ দেশক ইংলেণ্ডৰ হাতৰ পৰা মুক্ত কৰিছিল। 1946 চনত ইংলেণ্ডৰ কেবিনেট মিছন আহি ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ লগত আলোচনা কৰি ভাৰতৰ পৰা ইংৰাজ শাসনক অন্ত পেলায় আৰু 1947 চনৰ 15 আগষ্টৰ দিনাই ভাৰতে স্বাধীনতা লাভ কৰিছিল। সেই দিনাৰ পৰাই 15 আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছে। স্বাধীনতা দিৱসৰ দিনা সকলো চৰকাৰী তথা বেচৰকাৰী অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় আৰু সকলোৱে ৰাষ্ট্ৰীয় গাই সন্মান প্ৰদৰ্শন কৰে। এই দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমাৰ দেশৰ বাবে যিসকলে আত্মবলিদান দিলে তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিব লাগে। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, জৱাহৰলাল নেহেৰু, চৰ্দাৰ বল্লভভাই পেটেল আৰু আমাৰ অসমৰ গোপীনাথ বৰদলৈ, কনকলতা, কুশল কোঁৱৰ আদি বহুতো দেশপ্ৰেমীয়ে স্বাধীনতাৰ বাবে আত্মবলিদান দিছিল। সেয়েহে আজি এই পবিত্ৰ দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেখেতসকলক আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰোৱা হওক আৰু আমি সকলোৱে দেশৰ সৰ্বাংগীন উন্নতিৰ হকে আমি আত্মনিয়োগ কৰিবলৈ চেষ্টা কৰিব লাগে। আমাৰ তিৰংগা পতাকাখন আমাৰ সন্মান আৰু গৌৰৱ ৰক্ষা কৰাৰ একমাত্ৰ আহিলা। আমি ইয়াক সন্মান আৰু মৰ্যাদা ৰক্ষা কৰিবলৈ প্ৰতিগৰাকী ভাৰতীয়ই যত্ন কৰাটো কৰ্তব্য। জয় হিন্দ। ধন্যবাদ।